ৰাকেশ ম্যাডাম ডিউটিতে না ফোনটো কিয় কৰিছ সেইটো কথা ক ম্যাডাম মই মানে আমাৰ থানাৰ ফালৰ পৰা অসমৰ মহিলাসকলৰ ওপৰত মানে মই এটা কম্পিটিশন আয়োজন কৰিম বুলি ভাবিছো গতিকে আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি বিনম্ৰভাৱে কামনা কৰিলো নিজৰ কিহৰ কম্পিটিশন মানে ম্যাডাম কথাটো এইখিনিতে মন কৰিব দেই আজি 21 দিন ধৰি মহিলাসকলে বিউটি পাৰ্লাৰলৈ যাব পৰা নাই গতিকে অসমৰ প্ৰত্যেকগৰাকী মহিলাক আমি এটা ৰিকুৱেষ্ট কৰিম আমাৰ মেইল আইডিত তেওঁলোকে বিনা মেকআপত এককপি ফটো আমালৈ প্ৰেৰণ কৰক তাৰ মাজত যিগৰাকী ধুনীয়া মহিলা তেওঁক আমি শ্ৰেষ্ঠ ৰূপহী হিচাপে পুৰস্কৃত কৰিম নিজৰ ঐ পাগল ফোন থক ফোন কৰিবলৈ আহিছ ফোন থক আমি আইডিয়াটো বুজি নাপালে নেকি সাবজেক্টটো চেঞ্জ কৰি পেলাই ছাৰলৈ ফোন কৰিলে কি হল তোক মই এটা বিউটি পাৰ্লাৰ খোলা থ্ৰেডিং কৰা আনিব লাগে এই পুলিচৰ মানুহ হয় সেইকনো একে সহায় কৰি দিব নোৱাৰে না আপুনি আৰু গজা বস্তু গজিবলৈ দেও মইনা হেল্ল' হেল্ল' কেকেটা দিবনে দিম কিনো এই যে চুলাই ঘূৰিয়ে দিয়ে ধুলাই তই ফোন ৰাখ তই ফোন ৰাখ ফোন ৰাখ ই দেখোন মোক কেকেচা বুলিয়ে মাতিছে তাৰমানে চিনি পায় ঐ এইবিলাক চাই এইবিলাক বহি আজি বহুত ঘূৰিছে তোক ইয়াত ঘূৰিবলৈহে আনিছিলো মই মোক গৰু নিচিনা এৰাল দি থবলৈহে আনিছে তই কাইলৈ পৰা গেটৰ বাহিৰ হবি মই চাওঁ ঘৰত বহি মই কি কৰিম মোৰ বাবুলাল তই ইমান কিতাপ আছে কিতাপ পঢ়িবি পঢ়া শুনা যেন 14 বছৰ আগতে পঢ়ি পঢ়ি ফিনিছ কৰি থৈছো ফিনিছ মাৰি দিলি সেইকাৰণে পিট পিটাই ঘূৰি ফুৰিছে মই এটা প্ৰশ্ন সুধো উত্তৰ দেচোন কওকচোন বাৰকেইটাৰ নাম ক কি বাৰ এই মাহত সপ্তাহৰ বাৰকেইটাৰ নাম ক সপ্তাহত 7টা বাৰ আছে বাৰকেইটাৰ নাম ক অলপ টান টান সোধকচোন বা সহজৰ পৰাই আৰম্ভ কৰচোন 1 নম্বৰ ক 1 নম্বৰ বন্ধ বাৰ দে বাৰু 2 নম্বৰ খোলা বাৰ 3 নম্বৰ শিৱ বাবা চাই বাবা হনুমান বাবা শনি বাবা 7টা হৈ গৈছে ঐ মোহন ঐ তই অৱতাৰ লৈছ মোহন তই অৱতাৰ লৈছ তই জন্ম হোৱা নাই অৱতাৰ হৈছো কথাটো শুনিবনে শুনিয়ে আছো কৈ যা মানে অসমৰ পুৰুষসকলৰ ওপৰত এটা কম্পিটিশ্যন পাতিম বুলি ভাবিছো আৰু পুৰস্কাৰ দিম বুলি ভাবিছো নিজৰ কিহৰ পুৰস্কাৰ এই 21 দিনীয়া লকডাউনৰ সময়ছোৱা আমাৰ বহু পুৰুষৰ দাড়ি চুলিবোৰ দীঘল হৈ গৈছে তাৰ ভিতৰত যিসকল পুৰুষৰ মানে দাড়ি চুলিবোৰ অলপ পৰিপাটিকে ৰাখিছে তেওঁক আমি পুৰস্কৃত কৰিম তেতিয়া মানে পুৰুষসকল অলপ উৎসাহিত হ'ব নিজৰ বুলি আইডিয়াটো কেনেকুৱা বোলে কথা চৰ চিনি পাওঁ এনেই মাথাটো নষ্ট হৈ আছে চৰত দাঁত সৰি যাব পুৰুষৰ ওপৰতো কম্পিটিশ্যন পাতিবলৈ নিদিয়ে মহিলাৰ ওপৰতো নিদিয়ে কিন্তু কেতিয়াবা আইডিয়াটো বুজিয়ে নাপালে নহয় নিজৰ বুলি ঘৰত থকাৰ অন্তত এইটো ফাইদা হৈছে যে অকণমান এক্সাৰচাইজ কৰিবলৈ টাইম পাইছো তইও চলাবলৈ আহিছ লকডাউনৰ নামত মানে ইহঁতৰ অডিঅ'টোহে কণ্ট্ৰলত আছে ভিডিঅ'টো কণ্ট্ৰলত নাই জুই লগা
বাবাৰ নাম কৈছ তই শিৱ বাবাৰ হনুমান বাবাৰ মোৰ এনেকে মনত হৈছে বাবুলাল সোমবাৰ হৈছে শিৱ বাবা মঙ্গলবাৰ হনুমান বাবা বৃহস্পতিবাৰ চাই বাবা তোৰ মাথাটো আপুনি কৈছে আজি কিবা আজি তোৰ এতিয়া নিজে কিয় নাজানিছে ইমান দিন মানুহ ঘৰতে সোমাইছে চব খেলি মেলি হৈ গৈছে সেইকাৰণে ক'ব নোৱাৰিছে এনে কিয় গালি পাইছে নিজে কিয় ক'ব নোৱাৰিছে কিন্তু যুক্তি দিছে দেই আজি কি আছে আজিতো সোমবাৰ চততে মাতিলে চতুৱা চৰাই কি সুন্দৰ পৰিৱেশ চৰাই মাত শুনিবলৈ পাইছো অৱশ্যে লকডাউনটো বেয়া হোৱা নাই হুলস্থুল কমিছে চোৰ ডকাইত কমিছে ধুনীয়া মানুহেতো শান্তি পাইছে প্ৰকৃতিও ধুনীয়া শান্তি পাইছে দেই হেল্ল' কে ছাৰ আপুনি মোৰ প্ৰব্লেমটো অকণমান বুজকচোন মোৰ নাৰ্ভে একেবাৰে কামেই কৰা ঐ ছাৰ এই চুলাই দুবটল আনি এই ভকতক উদ্ধাৰ কৰকচোন চবকে দেখোন আপুনিয়ে যোগান ধৰে একেবাৰে বিচনাতললৈকে চাপ্লাই দিয়ে কি হ'ল এইটো কি নাম ফোন কৰিছো মই কাক চুলাই যোগান ধৰা দেখিলি দিনৰ দিনটো ডিউটি মাৰি পাগল হৈ গৈছো মই এতিয়া চুলাই বেপাৰীহে হলো ইয়াত নাম দিছো চৰি কেকেলা আপুনি বেয়া নাপাব এই মোক নম্বৰটো দিয়াৰ কাৰণেহে ফোন কৰিছিলোঁ কোনে দিছে তোক নাম্বাৰ মোহন চিয়াই দিয়ে মোহনে আচলটোৱে চুলাৰ পিছত চিয়াই দিলে নাই মোহন रोड छोड़ो या मैं रोड पे ले आएगा अरे नहीं रे बाबा ये सुबह से मेरा दाहिना हाथ फड़क कर रहा है लगता है हम लोग जरूर करोड़पति बनेगा ये राजो दूसरा सबकी गुलामी बंद आज से হেল্ল' ছাৰ মই ৰাজীৱ টেনশ্যন ৰাজীৱ টেনশ্যন এইটো কি নাম নহয় মানে ছাৰ মই ৰাজীৱ মোৰ টেনশ্যন এইবাৰ আকৌ তোৰ কি টেনশ্যন পালে COVID-19 ছাৰ কৰোণা ভাইৰাছ চীনৰ উহান চহৰত ছাৰ এই ভাইৰাছৰ সৃষ্টি হৈছিল বাদুলি মাংসৰ পৰা এই ভাইৰাছৰ সৃষ্টি হৈছিল বুলি ছাৰ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ছাৰ চীনত ছাৰ বাদুলিৰ মাংস আৰু বাদুলি চিপৰ ছাৰ বহুত ডিমাণ্ড ছাৰ এতিয়া পাগলে মোক হিষ্ট্ৰী শুনোৱাত লাগিল হেল্ল' কাটি দিলে ছাৰ আৰু চাগে বহুত টেনশ্যন চবলে ইমান মনত পৰিছে কে চালে মনত পৰিছে এচাই চালে মনত পৰিছে চবলে মনত পৰিছে যোনদিনাখন লগ পাইছো মই কৈছো 1.5 ঘণ্টামান কান্দিয়ে থাকিম চাগে আৰু মোহন বা আছেগে এইটো কি কৰি আছ চেলফি হয়নে তুমি চেলফি ল'বলৈ মই ফুল ৰুই থৈছো তেনেহ'লে কাৰ ফুলৰ সজ্জাত ফুল দিবলৈ আপুনি ফুল ৰুইছেহে কি কৈছা তুমি আৰে ইয়াৰ চৰি আংকুল হেৰি আপুনি এটা কথা জানেনে নহয় কি এই ফুলনি মানে যে বাগিচা মানে ফুলনি মানে কি ল'ৰা এই নামটো কি আছিলে আনাকোণ্ডা জাবৰা হয় দিয়ক মোহনটোলে বৰ মনত পৰিছে এই সিনো বাৰু সেই দোকানী ল'ৰাটোৰ লগত কেলে ঘৰলৈ গুচি যাব লাগে কওকচোন তাক অনাৰ ব্যৱস্থা এটা কৰিব নোৱাৰেনে পাৰিলে কিবা কৰি ল'ৰাটোক লৈ আহক সাহায্য দিলো বুলিয়ে 3 কেজি চাউল 2 কেজি আলু একেলগে বহাই নিদিবি কমাই খাবি
কেতিয়ালৈকে হয় ঠিক নাই। মালৰ দোকান খুলি দিছে, তাৰ কাঠৰ ঘৰত আৰু ইংৰাজী শব্দ শুনিবা আৰু। হয়তো দেখোন নহয় গছ বগৰাই পেলাব এতিয়া। ৰাকেশ দা ৰাকেশ দা ৰাকেশ দা মনটো পাহৰি গলি। ৰাকেশ দা মতকে এতিয়া কৰোণা দা মন বহুত ওপৰত আছে আৰু চেনিটাইজাৰ গা ধুই আহিছো। সঁচা সঁচা আপুনি মোক ভৰিছে আৰু মোক এই নেযাবতো কি হয়? মানুহবোৰ কিবা কষ্ট পাইছ? খাবলৈ ভালকে দিছে নে নাই? কি কল তুমি তাক লগত লৈ আনিবই নালাগে নহয়। আপুনি বিশ্বাস কৰক মই গমেই নাপাওঁ সি কেতিয়া লটকি আহিল। হয় নেকি? সি কৰোণা ভাইৰাছ লগত লৈ আহিলে তুমি গম নাপালা? ঠিকেই কৈছে। হাতনীয়া হয় যি দেখিছো মেডিকেলৰ মানুহ মাতি তোমাক হস্পিটেলাইজ কৰাব লাগিব। মোক কিয় বুজি পোৱা নাই? অৰা লগত মানুহ লটকি আহোঁতে তুমি গম নাপালা, কৰোণা ভাইৰাছ লটকি আহিলে তুমি গম পাবা। ফোন কৰি আছো মই। কালে? মেডিকেলৰ মানুহলৈ। হে কি কৰে আপুনি? প্লিজ নকৰিব, মই পঠাই দিম তাক। দিয়ক হ'ব। চাহ একাপ দিবা নেকি? ডিউটিলৈ যাবলৈ ওলাইছো। পঠিয়াইছিলেহে চাহৰ খক লাগিলেই নে? এই লকডাউনৰ কেইদিন ঘৰতে থাকোতে তোমাৰ ব্যৱহাৰ পাতি যথেষ্ট উন্নতি হৈছে দিয়া। হ'ব নালাগে, মই নিজে বনাই লম। মেছেজত দিছো, ভাত খাবলৈ মাতিছিলে মোক। আচ্ছা ৰচোন, চাহটো দিয়ে নে নিদিয়ে খাবলৈ? চাহটো কেনেকুৱা আছিল মই পাহৰি গৈছো। এই চেনি চাহপাত দি পেলাই ভকভকে উতলি যে ৰঙাকে পনীয়া বস্তুটো। ৰঙা ৰঙা বুলি ক'লে মই অকল লালমোহনটোহে মনত আছে। চাহ পাহৰি গলি ন? পাহৰি গৈছো। ভাতটো ভাত মানে মুখত দিলে যে মচমচীয়া লাগে সেইটো কথা কৈছে নেকি? হে সেইখন পাপৰ হে, ভাতটো বগাকে যে। সেইটো মান কেইটামান দিছে। কেইটামান দিছে ন? তাৰপৰা শুবলৈ পাওঁ নে নাই সময়মতে? শুবলৈ পিঠিখন চুই যাওঁ, পকাত শুওঁতে পকাখন শুবলৈ গ'ল, মোক পিঠি টান হৈ গ'ল। চুই যাওঁ দুখতে ওলাই গৈছে দে। ফাইন প্লাষ্টাৰ কৰা নিচিনা হৈ আছে। এতিয়া কি কৰিম বুলি ভাবিছে? এতিয়া বিচাৰ হ'ব। আমি আহিছো আপোনাৰ ঘৰত 8 বজাত আৰু নিশা 10:30 বজাত। কুকুৰেটো ৰেঙৰ চেলা ইয়াত পাইছ। হেৰি দিনটো এনেকে ঘৰত সোমাই থকাতকে কৰবাত মাছ মাংস পাইনে যায় চাই নাই কিয়? এইখন ইমান এটা বেয়া পৰিস্থিতি, তোমাৰ মাছ মাংস নাখালে নহয় নেকি? হ'ব আলু পিটিকা আৰু ভাত বনাই থৈছো, খাওঁগি। হ'ব আলু পিটিকাই খাম। সেই বুলি মই মাছ মাংস বিচাৰি বজাৰত ঘূৰি ফুৰিব নোৱাৰো। কোন? মই দৰ্জাখন খোলাছো, দেখা পাবাই নহয়। দৰ্জা খুলিলে দেখা পাম বুলি ময়ো জানো। কোন হয়? খোলাছো। কি হয়? তোমাৰ মোবাইলৰ পিকচাৰ কোৱালিটি কেনেকুৱা? মোবাইলৰ পিকচাৰ কোৱালিটি ভাল, কিন্তু খাবৰ কাৰণে কল আৰু কঁঠালৰ বাহিৰে একো নাই। তুমি মোক কিয় কোৱা নাই? মধ্যবিত্ত পৰিয়ালৰ ল'ৰা যে, ভোকতকৈ আত্মসন্মান ডাঙৰ। মই তোমাৰ ব্যৱস্থা কৰি আছো, মোক এটা কাম কৰি দিব লাগে। কি কাম? শ্বুটিং এটা কৰি দিব লাগে। কিহৰ শ্বুটিং? এই লকডাউনৰ। লকডাউনৰ শ্বুটিং? কি লকডাউনৰ শ্বুটিং? তুমি মোৰ লগত বলাচোন, দেখা পাবাই নহয়।
বলুন আহা বাবু পাপা আছেনে? ক'ত আছে? কি হ'ল তোমাৰ গা বেয়া নেকি? টেনচন কিহৰ টেনশ্যন? জানি কি কৰিব মই হেল্প কৰিম। অ'কে মানে মোৰ লগৰ পিংকিয়ে আজি মোলৈ ফোন কৰা নাই পঢ়ি আছে চাগে। মেবি দেউতাকে মোবাইলটো লুকুৱাই থৈছে সেইকাৰণে টেনশ্যন। পিংকিয়ে ৰেগুলাৰ ফোন কৰে। কিমান দিনমানৰ পৰা কৰি আছে? বেছি পকাব নালাগে দেউতাকক এৰেষ্ট কৰি দিওঁ। জকিং কৰিছে মই পুলিচ। পাপা তাতে আছে মোৰ পেটৰ পৰা কথা উলিয়াব চেষ্টা কৰিছে মই কিয় কম তাই যে মোৰ ফাৰ্ষ্ট লাভ মিছ ইউ পিংকি খুইদ আমাৰ নিজৰ বুলি কথা এটা কাৰণে বেয়া নাপাব এই ল'ৰাটো মোকেল মানে আগে যা মানে ই সৰুৰ পৰা অভাৱ অনাজন ডাঙৰ হৈছে সৰু পৰা মক্কেল আপুনি জানে মই প্ৰথমতে লগ পাওঁতে ভাবিছিলোঁ এটা মক্কেল সেইকাৰণে ইয়াক অলপ মৰমত ৰাখিবলৈ ল'ম কেনেকুৱা মৰম মানে ধৰক আগতে আপুনি 6-7 টাইমমান ভাত দিছিল এতিয়া 16-17 টাইমমান দিবলৈ ল'ম এই ভাতটো বেছি হ'ব নেকি আগে যাব নেকি যাব আগতে ধৰক আপুনি কাপত চাহ দিছিলে এতিয়া পুৰা একে জাৰত চাহ দিবলৈ ল'ম ধৰক দালি আগতে পাতিত দিছিলে এতিয়া একে গামলাত দিবলৈ ল'ম নিজৰ মুঠতে মোক মৰমত ৰাখক বস্তুবিলাক বহাই বহাই নিব লাগিব আচ্ছা খুৰী কৃষ্ণ বিহু বিহেৰে নতুন বছৰ শুভেচ্ছা থাকিল ঘপকে ক্ষমা কৰি দি দিলে যে কিবা লৈছো বিহু বুলি আচ্ছা এখন মই আহিছো দেই ভাল থাক ধুনীয়া ল'ৰাটো কানি আছা যে মক্কেল মই এতিয়া ধুনীয়াকে তোমাক খুৱাই দিম নহয় জলপান জলপান চিৰা দৈ আৰু কি খোৱা তোমাক ধুনীয়াকে খুৱাই দিম খাই দিবা দেই হাই কিয় উঠিব এনেই কথা শুনি থাকে কি ল'ৰা ক'তো শান্তি নাই এটা কথা সুধিম কি এটা কথা সুধিম হঠাৎ তুমি মূৰত গামোচাখন মাৰি ল'লা যে কিয় মই জুবিনৰ গান শুনিলে মাথাত গামোচা মাৰি লওঁ হয় নেকি তাতে এবাৰ ফাংচনো নাই আপুনি বহিব নে মই যাওঁ